নমস্কাৰ জনাইছোঁ সকলোকে যিয়ে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে। চ' আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব ওলাইছোঁ। চ' ৰিচেণ্টলি টি ছিৰিজে এখন চিনেমাৰ এটা ট্ৰেইলাৰ লঞ্চ কৰিছিলে, যে চিনেমাখনৰ নাম আছিল থপ্পৰ। চ' ট্ৰেইলাৰটো চালোঁ আৰু ট্ৰেইলাৰটোত দেখাইছে যে এটা অতি সুখী পৰিয়াল, গিৰিয়েক ঘৈণীয়েক, দেন কিবা এটা খঙত গিৰিয়েকে ঘৈণীয়েকজনীক এটা চৰ মাৰি দিলে আৰু তাৰপিছত ঘৈণীয়েকজনীক মনাবলৈ গিৰিয়েকটোৱে বহুত চেষ্টা কৰে, বাট ঘৈণীয়েকজনীয়ে নাৰী শক্তি প্ৰদৰ্শন কৰি পেলাই ল'ৰাজনক ডাইভৰ্চ দি দিয়ে। বাট চিনেমাখনত যিটো দেখাইছে যে ইমান মৰম থকা এটা ফেমিলি, ইমান মৰম থকাৰ পিছত এটা সৰু ভুল হৈ গ'ল আৰু তাৰ পিছতো ল'ৰাজনে বহুত এপলজাইজ কৰিছে নিজৰ দুখটো আৰু ছোৱালীজনীক মনাবলৈ বহুত ট্ৰাই কৰিছে, বা তথাপিও ছোৱালীজনীয়ে মনা নাইকিয়া। মই সেইটোৰ এগেইনষ্টে গৈছোঁ, মই শাৰীৰিক নিৰ্যাতনৰ সপক্ষে যোৱা নাইকিয়া, মই এগেইনষ্টে গৈছোঁ সেইটোৰ যে এটা সৰু মিষ্টেক, এটা সৰু চৰ মাৰি দিলে আৰু ইমান মৰম। এই চিনেমাখনত এনেকুৱা দেখুওৱা নাই যে ল'ৰাজনে সদায় সদায় শাৰীৰিক নিৰ্যাতন কৰি থাকে, মানসিক নিৰ্যাতন কৰি থাকে, তাৰপিছত তাই তালাকৰ কথা ভাবিছে, তেনেকুৱা দেখুওৱা নাই। ইমান মৰম থকা ফেমিলিটোত এদিন এটা চৰ্মেলা তালাক হৈ গ'ল। আৰে আচল জীৱন তেনেকৈ নচলে নহয়। এতিয়া মই আপোনালোকক যদি এটা সৰু উদাহৰণ দি বুজাবলৈ যাওঁ, ফেমিলি, সেইটো এটা ফেমিলি। আজি মোৰ ফেমিলিত মোৰ মা আছে, মই আছোঁ। এতিয়া মায়ে মোক বহুত মৰম কৰে, মই মাইক যিয়ে খাওঁ বুলি কওঁ মায়ে মোক বনাই দিয়ে, খুৱাই, মই যিয়ে লাগে বুলি কওঁ মায়ে মোক আনি দিয়ে আৰু মায়ে মোক ইমান মৰম কৰে। তাৰপিছত দিলে মা কেতিয়াবা খং উঠি আছিল, মই মাইক গ'লোঁ, মায়ে মোক এইটো বস্তু খাবলৈ মন গৈছে, মায়ে দিলে মোক এক চৰ থপহকৈ, তাত খং উঠি আছে, দিলে মোক চৰ এটা মাৰি। সেইবুলি মই মাক ক'ম নেকি, মাক এৰি দিওঁ যা, মা কি হ'লা, মায়ে মোক চৰিয়ালে কেনেকৈ বে, মই মাক এৰি দিলোঁ, মোক চৰিয়ালব কিয় ভাই? আচল জীৱনটো তেনেকৈ নচলে। মাৰ কিবা এটা খং উঠি আছিলে, মায়ে মোক চৰিয়ালে, তাৰপিছত মায়ে মোক ক'লে মোক বেয়া নাপাবি আৰু, মোক খং উঠি আছিলে, মোক ঘপকৈ হাত উঠি গ'ল, আৰে হ'ব ভাই মোৰ মা হয়, এৰি দিছোঁ আৰু যোৱা। এতিয়া এটা ফেমিলি বুলি ক'লে তেনেকেই চলে, আৰু গিৰিয়েক ঘৈণীয়েকেও এটা ফেমিলিয়ে হয়। চ' গিৰিয়েক ঘৈণীয়েকৰ ফেমিলি, এতিয়া গিৰিয়েকে কিবা এটা কথাত চৰটো মাৰি দিলে, আৰু মই সদায় শাৰীৰিক নিৰ্যাতনক সহ্য কৰিব পোৱা নাই, সদায় শাৰীৰিক নিৰ্যাতন হ'লে অভিয়াছলি আপুনি তাৰ এগেইনষ্টে যাবই লাগিব, কিন্তু এদিন কাদাঞ্চিত কিবা এটা হ'লে যে আপুনি গোটেই সম্পৰ্কটো ভাঙি দিব, তেনেকুৱা কোনো কথা নহয়। নাৰীয়ে নহয়তো, এটা সম্পৰ্ক ভাঙা মানে প্ৰথমতে হ'ল ছোৱালীজনীৰ জীৱনটো ধ্বংস হ'ব। আৰু আজিকালি মেক্সিমাম ছোৱালীয়ে ভাবে যে তালাক হৈ যোৱাৰ পিছত ছোৱালীজনীৰে জীৱনটো ধ্বংস হয়। মই ছোৱালী বুলি কওঁ, আজিকালি মানুহবিলাকৰ এইটোৱে ভাবিব যে ছোৱালীৰে জীৱনটো ধ্বংস নহয়। যদি ল'ৰাটোৱে চিৰিয়াছলি ভাল পাইছে বা ল'ৰাটো চিৰিয়াছলি সম্পৰ্কটোত আছে, তেনেহ'লে অভিয়াছলি ল'ৰাটোৰ জীৱনটো ধ্বংস, ল'ৰাটোৰ জীৱনটো সম্পূৰ্ণ ধ্বংস। আমাৰ সমাজত ল'ৰাবিলাকক এইটো চকুৰে চোৱা হয় যে ল'ৰাবিলাক আটাইতকৈ চিল, ল'ৰাবিলাক আটাইতকৈ বেয়া, যে কিবা এটা হ'লে, ৰিলেশ্যন এটা ভাঙিলে ছোৱালীবিলাকহে ধ্বংস হ'ব, ল'ৰাবিলাক বিন্দাছ থাকে। আৰে নহয়, আচল জীৱন তেনেকৈ নহয়। ভাল ল'ৰাও বৰ্তমান আছে, ভাল ল'ৰাও বহুত আছে। এটা সম্পৰ্ক ধ্বংস হোৱা মানে ছোৱালীজনীয়ে অকল বৰবাদ নহয়, ল'ৰাটো সম্পূৰ্ণৰূপে বৰবাদ হৈ যায়। এতিয়া ল'ৰাটোৰ ধ্বংস হ'ব, ছোৱালীজনীৰ ধ্বংস হ'ব। চ' এটা সম্পৰ্ক তেনেকৈ ইমান সহজকৈ ভাঙিবলৈ যাব দিব নালাগে। সদায় শাৰীৰিক নিৰ্যাতন, মানসিক নিৰ্যাতন সহ্য কৰিব নালাগে, কিন্তু কেতিয়াবা যদি কাদাঞ্চিত কিবা এটা হয়, তেনেহ'লে তাক আমি মাফ কৰিব পাৰোঁ, অভিয়াছলি পাৰোঁ, আৰু তেতিয়া সম্পৰ্কটো ভাল হৈ থাকিব, আপোনাৰ ভৱিষ্যতটো ভাল হ'ব, সকলো ফালৰ পৰাই ভাল থাকিব। এতিয়া চিনেমাখনত দেখুৱাই কৈ গুচি গ'ল, কিন্তু আপুনি যদি চিনেমাখনৰ পৰা আয়ত্ব কৰি এজ এ ইণ্ডিপেণ্ডেণ্ট গাৰ্ল, আপুনি যদি চিনেমাখনৰ পৰা আয়ত্ব কৰি যদি এটা সৰু ভুলত যদি নিজৰ মানুহজনক আপুনি যদি তালাক দি দিয়ে, তেনেহ'লে ল'ৰাজনো ধ্বংস। সেই তালাক হোৱাৰ পিছৰ জীৱনটো আপোনাৰ এটা এক্সট্ৰা, এটা ভয়ংকৰ জীৱন আহি আছে আপোনাৰ বাবেও আৰু ল'ৰাজনৰ বাবেও। এতিয়া ক'ব ল'ৰাজনৰ বাবে কি, আৰে চিৰিয়াছলি ভাল পোৱা মানুহ আছে, সিও কেতিয়াও সুখত থাকিব নোৱাৰিব, তাৰো গোটেই জীৱনটো এপলজাইজ কৰি থাকোঁতে যাব যে মই কি ভুল কৰি দিলোঁ, আৰু তেনেকৈ ল'ৰাটোৰ জীৱনটো ধ্বংস আৰু আপোনাৰ জীৱনটোও ধ্বংস, আপুনি মানুহজনক এৰি দিলে। চ' মই ভাবোঁ যে কেতিয়াবা কাদাঞ্চিত কিবা এটা ভুল হ'লে সেইটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং দি আমি তাক সহজভাৱে আমি হেণ্ডেল কৰিব পাৰোঁ, আৰু তেনেকৈ আমি সুখী থাকিব লাগিব। চ' মই অন্তত এটা কথাই কওঁ যে আমাৰ সম্পৰ্কত যিমানে যি প্ৰব্লেম থাকক কিয়, আমি তাক মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ সহায়ত আমি তাক হেণ্ডেল কৰিব লাগে, আমি আমাৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব লাগে। কিন্তু মই শাৰীৰিক নিৰ্যাতন আৰু মানসিক নিৰ্যাতনৰ সম্পূৰ্ণ বিপক্ষে কথা কওঁ। কিন্তু এনেকুৱা কিছুমান সৰু মিষ্টেক আমি একচুৱেলি এৰি ধৰি চলিলে আমাৰ আচল জীৱনটো বহুত সুখৰ হ'ব। চিনেমাখনৰ পৰা আয়ত্ব কৰি আমি যদি এনেকৈ এটা সৰু মিষ্টেকত যদি এটা সম্পৰ্ক ভাঙি দিওঁ, তেনেহ'লে ল'ৰা ছোৱালীহালৰ জীৱনৰ লগতে দুখন ঘৰ ধ্বংস হৈ যাব। চ' চিনেমাবিলাকৰ পৰা এইবোৰ আয়ত্ব নকৰি ভালবোৰ আয়ত্ব কৰিব লাগে, আৰু কি নিচা খাই পেলাই কি
ষ্টৰি বনাইছে মই নাজানো যদিহে দেখাওক চিনেমাখনত বহুত বেছি শাৰীৰিক নিৰ্যাতন দেখাওক মানসিক নিৰ্যাতন দেখাওক তাৰপিছত এইবিলাক কৰক তেতিয়া ময়ো তাৰ সপক্ষে কওঁ কিয়নো বৰ্তমান সময়ত নাৰী শক্তি জাগিছে আৰু জাগিব লাগে আৰু এইবিলাকৰ আমি সম্পূৰ্ণ বিপক্ষে মাতিব লাগে কিন্তু এটা সৰু মিষ্টেকত যে দুটা সম্পৰ্ক আমি এনেকৈ ভাঙি দিব লাগে সেইটো কথা নহয় চ' মোৰ ভিডিঅ'টোৰ জৰিয়তে মই আজি ইয়াকে আপোনালোকক জনাব বিচাৰিছোঁ যে কিছুমান সৰু মিষ্টেক আমি এনেকৈ এৰা ধৰা কৰি আমাৰ সম্পৰ্কবিলাক সুখৰ কৰিব লাগে আৰু যদি ভিডিঅ'টোৰ পৰা কিবা এটা মই মানুহক ভাল শিক্ষা দিব পাৰিছোঁ চ' ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত যাৰ লগতে হওক আপুনি শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে আমি এনেকুৱা কিছুমান সৰু ভুলৰ বাবে যাতে আমাৰ সম্পৰ্কবিলাক ধ্বংস হৈ নাযায় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ